বৃহৎ নদী বান্ধৰ নিৰ্মাণ সম্পৰ্কত আমি আগৰ পৰা আমাৰ স্থিতি প্ৰকাশ কৰি আহিছোঁ আৰু আমি নামনি অঞ্চলত মানুহৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা যেতিয়ালৈকে নিশ্চিত নহয়, যেতিয়ালৈকে ডাউনষ্ট্ৰীম ইম্পেক্ট ষ্টাডি তাৰ মানে নামনি অঞ্চলত পৰিব পৰা প্ৰভাৱ সম্পৰ্কত যেতিয়ালৈকে অধ্যয়ন সম্পূৰ্ণ নহয়, কিউমিলেটিভ ডাউনষ্ট্ৰীম ইম্পেক্ট ষ্টাডি তাৰ মানে সামূহিকভাৱে নামনি অঞ্চলত পৰিব পৰা প্ৰভাৱ সম্পৰ্কত যেতিয়ালৈকে সম্পূৰ্ণ অধ্যয়ন সম্পূৰ্ণ নহয়, তেতিয়ালৈকে আমি বৃহৎ নদী বান্ধৰ নিৰ্মাণৰ বিৰোধিতা কৰি আহিছিলোঁ। বিশেষকৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আৰু তাৰ উপৰিও অৰুণাচলৰ আন বৃহৎ নদী বান্ধ সম্পৰ্কত আমাৰ স্পষ্ট দৃষ্টিভংগী যে নামনি অঞ্চলৰ মানুহৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা নিশ্চিত হ'ব লাগিব। আনকি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পৰ্কত যেতিয়া ইয়াৰ টেকনিকেল ৰিডিজাইনিং কৰিলে তেতিয়া যিটো নতুনকৈ হিয়াৰিং হ'ব লাগে, জনশুনানি হ'ব লাগে, সেই সম্পৰ্কতো নোলোৱাৰ কথা বা কেন্দ্ৰীয় চৰকাৰ পৰ্যায়ত আলোচনা হোৱাৰ সময়ত যিবোৰ বিষয় সিদ্ধান্ত হৈছিল, বিশেষকৈ তেওঁলোকৰ আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দুগৰাকী মন্ত্ৰীৰ অধ্যক্ষতাত হোৱা আলোচনাত সিদ্ধান্ত আছিল যে যেতিয়ালৈকে অসমৰ বিশেষজ্ঞসকলৰ লগত কেন্দ্ৰীয় চৰকাৰ বিশেষজ্ঞৰ আলোচনা হৈ বিজ্ঞানসন্মতভাৱে যেতিয়ালৈকে সিদ্ধান্ত নহ'ব তেতিয়ালৈকে বৃহৎ নদী বান্ধৰ নিৰ্মাণৰ কাম বন্ধ ৰাখিব লাগে। গতিকে এই যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে এইটো অসমৰ জনগণৰ স্বাৰ্থৰ পৰিপন্থী আৰু অসমৰ মানে বিশেষকৈ নামনিত থকা আমি নামনিত থকা অসমৰ মানুহৰ জীৱনলৈ ভয়াৱহতা নমাই আনি কেন্দ্ৰই এই সিদ্ধান্ত গ্ৰহণ কৰিছে, যি সিদ্ধান্তৰ এটা সময়ত বিজেপিও বিৰোধিতা কৰিছিল। বিজেপিৰ সেই সময়ৰ সভাপতি বৰ্তমানৰ মন্ত্ৰী ৰাজনাথ সিঙে গেৰুকামুখলৈ গৈ বৃহৎ নদী বান্ধ নামনি সোৱণশিৰি প্ৰকল্পৰ বিৰোধিতা কৰিছিল। আনকি ভাৰতবৰ্ষৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অৰুণাচলত থিয় হৈ তেওঁ কৈছিল যে বৃহৎ নদী বান্ধৰ তেওঁ বিৰোধিতা কৰে। সৰু সৰু নদী বান্ধ, ৰান অফ দ্য ৰিভাৰ, এই নদী বান্ধৰহে তেওঁলোকে পোষকতা কৰে। কিন্তু সকলো কথাৰ বিৰোধিতা কৰি এতিয়া কেৱল মাত্ৰ বিদ্যুতৰ স্বাৰ্থত নামনি অঞ্চলৰ মানুহৰ জীৱন, সভ্যতা, সমাজ এইবোৰ ধ্বংস কৰি তেওঁলোকে এই বিদ্যুৎ উৎপাদনৰ কাম তেওঁলোকে আৰম্ভ কৰিব খুজিছে। গতিকে আমি স্পষ্টকৈ কৈছোঁ, জীৱন আৰু মানুহৰ সভ্যতাক ধ্বংস কৰি কোনো ধৰণৰ উন্নয়ন আমি কেতিয়াও হোৱাটো আমি নিবিচাৰোঁ, আমি বিৰোধিতা কৰোঁ। গতিকে নামনি অঞ্চলৰ মানুহৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা নিশ্চিত হ'ব লাগিব আৰু সকলো ধৰণৰ পৰীক্ষা নামনি অঞ্চলত পৰিব পৰা সামূহিক যিটো প্ৰভাৱ সেই সম্পৰ্কত পৰীক্ষা যেতিয়ালৈকে নহয় তেতিয়ালৈকে এই নদী বান্ধৰ নিৰ্মাণৰ কাম বন্ধ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ।